ভাগ্যশ্ৰী আৰু মোৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বহুত দিন হৈ গ'ল ভিডিঅ' দিবই পৰা নাছিলোঁ আৰু আজি আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু মই বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিছোঁ, গতিকে মই ভাবিছোঁ যে আপোনালোকৰো কিবা এটা কামত আহক আৰু সেয়েহে আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ এটা নতুন ৰেচিপি আৰু সেইটো অকণমান ইউনিক হয়। এনেই নৰ্মেলি মই ধৰক ভাতৰ লগত খোৱা তেনেকুৱা ধৰণৰ ৰেচিপি আপলোড কৰোঁ, কিন্তু আজি এটা ডিফাৰেণ্ট ৰেচিপি আৰু সেয়া হৈছে আইচিং কেক। আৰু আইচিং কেক আপোনালোকে ঘৰতে কেনেদৰে বনাব পাৰিব সেয়া মই ভালকৈ ভিডিঅ'টোত দেখুৱাই দিম আৰু আপোনালোকৰ অকেজনছ চেলিব্ৰেট কৰিব পাৰিব নিজে বনোৱা কেকৰ সহায়ত। তাৰোপৰি আৰ্নিং কৰিব পাৰিব যদি আপুনি ইচ্ছা কৰে। এনেকৈ আপোনালোকে এটা আইচিং কেক কেনেকৈ বনায় মই আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে ঘৰত বনাই চাব আৰু কেনেকুৱা পায় মোক জনাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আইচিং কেক এটা বনাবৰ বাবে আমাক প্ৰথমতে প্ৰয়োজন হ'ব কেক বেছ, আৰু কেক বেছ বিভিন্ন পদ্ধতিৰে বনোৱা হয়। কিছুমানে ময়দাৰে বনায়, কণী নিদিয়াকৈ দৈৰ সহায়ত, কিছুমানে কণী দি বনায় আৰু কিছুমানে প্ৰিমিক্সেৰে বনায়। এয়া মই ডাইৰেক্ট ৰেডিমেড প্ৰিমিক্স লৈছোঁ, তাতে 1.5 চামুচ ৰিফাইণ্ড অইল আৰু প্ৰয়োজন অনুসৰি পানী দিছোঁ। যিহেতু মোৰ কেকটো হাফ কেজিৰ হয়, গতিকে ইয়াত মেজাৰিং কাপেৰে 1.5 কাপ প্ৰিমিক্স লৈছোঁ আৰু ইয়াত বেটাৰখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু যেতিয়া ইয়াত ৰিবন কনচিষ্টেঞ্চি আহি যাব তেতিয়া এইটো আমি কেক মোল্ডত শ্বিফ্ট কৰিম আৰু তাৰপাছত সেইটো আমি বেক হ'বলৈ ৰাখি দিম। আৰু এয়া ৰিবন কনচিষ্টেঞ্চি আহি গৈছে বেটাৰখিনিত, আপোনালোকে দেখিবলৈ পাইছে। গতিকে এতিয়া কেক টিনটো ৰেডি কৰোঁ আৰু তাৰ বাবে মই এয়া তেল অকণমান দিছোঁ আৰু ভালদৰে ব্ৰাছেৰে গ্ৰীছ কৰি লৈছোঁ। কিছুমানে ইয়াতে বাটাৰ পেপাৰ বা নৰ্মেল কাগজো আপোনালোকে ৰাউণ্ড শ্বেপত কাটি ইউজ কৰিব পাৰে, কিন্তু মই ডাইৰেক্টলিয়ে দি দিওঁ। যদি আপুনি বিগিনাৰ হয় আপুনি বাটাৰ পেপাৰ নহ'লে কাগজ তলত লগাব, নহ'লে তলটো জ্বলি আহিব পাৰে। আৰু এইটো এতিয়া আমি 25 মিনিটৰ কাৰণে বেক কৰিম। যদি অ'ভেন নাই গেছতো কৰিব পাৰিব, আজি মই গেছতেই কৰি দেখুৱাম। আৰু এইটো এতিয়া টেপ কৰি দিছোঁ আৰু মই আগতেই যিটো বাচনত মানে মই বনাম কেক, সেইটো মানে আগতেই মই প্ৰিহিট কৰি ৰাখিছোঁ 10 মিনিটৰ কাৰণে। এনেকৈ জুইত ঢাকনখন দি দিলে হৈ যাব। এতিয়া এয়া 10 মিনিটৰ পিছত কেকটো তাত বহাই দিছোঁ আৰু ঢাকনিখন দি গেছৰ ফ্লেমটো কমাই 25 মিনিট বেক হ'ব ৰাখি দিম। আমাক ক্ৰীমৰ প্ৰয়োজন হয়। বহুতে ধৰক বাটাৰ ক্ৰীম থাকে, ফ্ৰেছ ক্ৰীম থাকে, হুইপিং ক্ৰীম থাকে, কিন্তু মষ্টলি আমি বনাবলৈ মানে কেক বনাবলৈ আইচিং কেক বনাবলৈ আমি হুইপিং ক্ৰীমে ব্যৱহাৰ কৰোঁ। আৰু এয়া মই আজি লৈছোঁ ডিলাইটৰ এইটো হুইপ ক্ৰীম, আৰু এয়া নন ডায়েৰী হুইপ ক্ৰীম হয় আৰু এইটো 100% ভেজ হয়। ইয়াতে এইটো লিখা আছে চাব পাৰে 100% ভেজ। আৰু এই হুইপ ক্ৰীমটো এনেকুৱা নহয় যে আপুনি খুলিলে মানে ব্যৱহাৰ কৰি শেষ কৰিব লাগিব, তেনেকুৱা নহয়। এইটো ফ্ৰিজাৰত নৰ্মেলি ষ্ট'ৰ কৰা হয়, য'ত বৰফ জমা হয় ফ্ৰিজৰ তাতেই। আৰু মোৰ এইটো নতুন হয়, এইটো নতুন আৰু 1 লিটাৰকৈ থাকে। হাফ কেজি 4টা কেক বনাব পাৰে এটা পেকেটেদি। আৰু এইটো পুৰা আগৰ হয়। যেতিয়া আপোনালোকে যেতিয়া ইউজ কৰিব, ইউজটো এনেকৈ এইটো খুলিব লাগে অ'পেন, ইয়াতে লিখা থাকে ইয়াত চাওক অ'পেন এনেকৈ লিখা থাকিব আৰু এয়া এনেকুৱা হৈ থাকে। ইয়াৰ পৰা আপোনালোকে 250 ml জোখ লৈ ল'ব লাগিব এই হুইপ ক্ৰীমটোৰ পৰা। আৰু তাৰপিছত যেতিয়া ব্যৱহাৰ কৰে তাৰপিছত এনেকৈ বন্ধ কৰি আকৌ ইয়াতে টেপেদি বা ষ্টেপল চিল কৰি পেলাই এইটো ডাইৰেক্ট ফ্ৰিজাৰত আকৌ ৰাখিব। আৰু যদি তেনেকৈ নালাগে তেতিয়া আপোনালোকে ধৰক হেৰি কৰিব পাৰে, এই গোটেই ক্ৰীমখিনি এটা এয়াৰটাইট কণ্টেইনাৰত বান্ধি বন্ধ কৰি তেনেকুৱা ফ্ৰিজাৰত ৰাখিব পাৰে। এতিয়া এইখিনি ইয়াৰ পৰা 250 ml উলিয়াই ল'ম, যিহেতু হাফ কেজিৰ কেক হয়। 250 ml উলিয়াই সেইখিনি হুইপ কৰিব লাগিব। আৰু এয়া হৈছে 1 কাপ এইটো, আৰু ইয়াতে লিখা আছে 1 কাপ মেজাৰিং কাপ। আৰু এনেকুৱা বিভিন্ন চাইজৰ আহে, আৰু আমাক হাফ কেজিৰ কেক এটা বনাবলৈ এটা 1 কাপ ক্ৰীমে লাগিব মেজাৰিং কাপেৰে। আৰু এয়া এটা ডাঙৰ বাচনত দি দিছোঁ, যিহেতু ক্ৰীমখিনি ফুলি ডাবল চাইজ হৈ যাব, সেয়েহে বাচনটো সদায় মনত ৰাখিব ডাঙৰ ল'ব। আৰু ক্ৰীম বনাওঁতে সদায় আমাক কেকৰ কাৰণে বনাবৰ সময়ত লিকুইড লাগে, কিন্তু মোৰ আৰ্জেণ্ট অৰ্ডাৰ আহিছিলে, লিকুইড কৰিবলৈ টাইম নাছিলে, সেয়ে ডাইৰেক্ট গোটাকৈ উলিয়াই দিলোঁ। তাৰপিছত স্পেচুলাখিনি দি এনেকৈ মিক্স কৰি দিছোঁ আৰু এইখিনি চাওক এতিয়া লিকুইড হৈ গ'ল। আৰু এয়া ব্লেণ্ডাৰ, হেণ্ড ব্লেণ্ডাৰ, এইটো প্ৰথমে 1 স্পীডত দিব। মোৰ ব্লেণ্ডাৰটো স্পীড 3টা, হাই ল' মিডিয়াম তেনেকুৱা থাকে, চবৰে স্পীড বেলেগ বেলেগ। মোৰ ফাৰ্ষ্টতে 1ত দিছোঁ, তাৰপিছত অকণমান হোৱাৰ পিছত 2 মিনিটমান পিছত 2ত দিছোঁ, তাৰপিছত এনেকৈ যেতিয়া অকণমান ষ্টিপ বিক অহা যেন দেখা পায় তেতিয়া 3ত দি ভালদৰে বিট কৰি ল'ব আৰু বাচনটো এনেকৈ উল্টাই চাব। তেতিয়া দেখিব যে ক্ৰীম যদি পৰা নাই, ক্ৰীম পাৰফেক্টলি হুইপ। আৰু এয়া কেকটো হৈ গ'ল। এতিয়া চাকু এখন সোমাই চাইছোঁ, একো লাগি অহা নাই, মানে কেকটো পাৰফেক্টলি বেকড।
আৰু এতিয়া কেকটো গৰম হৈ আছে সেয়েহে ঠাণ্ডা হ'বৰ কাৰণে এনেকৈ উলিয়াই ৰাখি দিম আৰু ঠাণ্ডা হোৱাৰ পাছত ইয়াৰে ওপৰৰ যিখিনি ডোম শ্বেপ আহে ডোম শ্বেপখিনি কাটি দিব ইয়াত বেছি ডোম শ্বেপ অহা নাই অকণমান আহিছে জাষ্ট সেইখিনি মই আঁতৰাই দিছোঁ আৰু এতিয়া এয়া দেখিছে কেকটো কিমান বেছি ফ্লাফি হৈছে জালিদাৰ হৈছে দেখাতে গম পাইছে আপোনালোকে আৰু এনেদৰে চাকু এখনেৰে মাৰ্ক কৰি ল'ব যদি আপুনি বিগিনাৰ হয় নহ'লে ডাইৰেক্টলিও কাটিব পাৰে সেয়েহে আজি আপোনালোকক মই ফুটাৰ সহায়ত কেনেদৰে সমানকৈ 3টা লেয়াৰ কৰিব সেয়া দেখুৱাই দিছোঁ এয়া চাওক ফুটাডালে টানি দিলে এনেকৈ লেয়াৰটো উঠি আহে কিন্তু উঠাই নথলেও কথা নাই এনেদৰে 3টা লেয়াৰ কাটি দিছোঁ আৰু এয়া কেক লাগি গ'ল নহয় টাৰ্ণ টেবুলখনত সেইখিনি ভালদৰে মুচি দিছোঁ আৰু এয়া এখন কেক বৰ্ড লৈছোঁ ইয়াতে অকণমান ক্ৰীম লগাই লৈছোঁ আৰু একেবাৰে টপ লেয়াৰটো দি দিছোঁ আৰু এয়া চেনি আৰু পানী চুগাৰ চিৰাপ বুলি কোৱা হয় চুগাৰ চিৰাপেৰে চক কৰি লৈছোঁ আৰু প্ৰয়োজন অনুসৰি ক্ৰীম দি 3টা লেয়াৰত আমি ডিভাইড কৰি ল'ম যিহেতু এইটো এটা চকলেট কেক হয় গতিকে ইয়াত অকণমান চকো চিপছ মই স্প্ৰিংকল কৰি দিছোঁ কিছুমানে গানাছো দিয়ে কিন্তু আমি বাজেটটো চাইহে কৰিব লাগিব সেইটো অকণমান কম দামী হয় সেইটো কাৰণে এনেকুৱা হ'ব লাগে যে কোৱালিটিটো বেয়া নাযায় আৰু কেকটো ভাল লাগে খাবলৈ তেনেকুৱা হিচাপত বনাব লাগে আমি সেয়েহে মই ইয়াতে চকো চিপছ স্প্ৰিংকল কৰি দিছোঁ আৰু এনেকৈ 3টা লেয়াৰ লগ কৰি এতিয়া অকণমান ক্ৰীমেদি এইখিনি জাষ্ট ক্ৰাম কোটিং কৰিম ক্ৰাম কোটিঙৰ অৰ্থ হৈছে যিখিনি কেকৰ পৰা ক্ৰামছ ওলাব সেইখিনি এই ক্ৰীমেদি হাইড হৈ যাব লাগিব আৰু এইখিনি ফ্ৰিজাৰত অকণমান টাইম ৰাখি দিছিলোঁ আৰু এয়া ফ্ৰিজাৰৰ পৰা এতিয়া উলিয়াই দিলোঁ 10 মিনিট পাছত আৰু এয়া এটা পাইপিং বেগ ল'ব তাত ক্ৰীম ভৰাই এটা সৰু ফুটা কৰি ল'ব আৰু তাৰপিছত পাইপিং বেগেৰে প্ৰথম অৱস্থাত ক্ৰীম লগাব নহ'লে আপোনাৰ ফিনিচিং ভালদৰে নাহিব সেয়েহে এটা পাইপিং বেগত এনেদৰে ক্ৰীম ভৰাই কেকটোৰ চাৰিওফালে মই দেখুওৱা ধৰণে এনেকৈ লগাই ল'ব চবৰে প্ৰচেছ বেলেগ বেলেগ হয় আপুনি যেনেকৈ কমফৰ্টেবল মই এনেকৈ ভাল পাওঁ গতিকে মই এনেকৈ লগাইছোঁ সেয়াই আৰু কিছুমানে ডাইৰেক্টলিও লগাব পাৰে সেইটো আপোনাৰ ইচ্ছাৰ কথা আৰু এতিয়া এইখিনি কেকটো চাৰিওফালে লগাই পেলেট নাইফ এখন লৈছোঁ আৰু এইখিনি জাষ্ট স্মাচ কৰি দিছোঁ এনে জাষ্ট এতিয়া এইখিনি ওপৰৰখিনিও ভালকৈ স্মাচ কৰি ল'ম আৰু মানে কেকটোত বেছি ক্ৰীম ইউজ কৰিলে ভাল নালাগে খাই সেয়েহে অকণমান কমকৈ ক্ৰীম ইউজ কৰিব যিখিনি প্ৰয়োজন সেইখিনিতো লাগিবই আৰু তাৰপিছত এখন স্ক্ৰেপাৰ লৈ এনেকৈ চাৰিওফালে যিখিনি এক্সট্ৰা ক্ৰীম আছে সেইখিনি মই ৰিমুভ কৰি দিছোঁ এনেদৰে দেখিছে এনেকৈ বহুবাৰ কৰাৰ পিছত কেকটোৰ লাষ্টত ফিনিচিং আহি যায় এয়া অকণমান ক'লা ক'লা ওলাইছে সেইখিনিতো আমি ক্ৰীম দি সেইখিনি ফিল আপ কৰি ল'ম চকলেট কেক আছিলে এইটো এইখিনি ফিল আপ কৰি ল'ম এয়া দেখিছে স্ক্ৰেপাৰ আকৌ লগাইছোঁ এনেদৰে বাৰে বাৰে কৰাৰ পিছত এটা সময়ত ফিনিচিং আহি যাব আৰু এতিয়া পেলেট নাইফেৰে মই এটা পেটাৰ্ণ দিম বুলি ভাবিছিলোঁ কিন্তু ভাল নলগাত মই গুচাই দিলোঁ তাৰপিছত এখন জিগজেগ পেটাৰ্ণ স্ক্ৰেপাৰ লৈ চাৰিওফালে দি দিছোঁ এটা পেটাৰ্ণ আহি গৈছে আৰু ওপৰতো ঠিক তেনেদৰে দি দিছোঁ এটা ধুনীয়া পেটাৰ্ণ আহে দেখিবলৈও ভাল লাগে আৰু এইফালে দেখিছেনে ক্ৰীম আকৌ আঁতৰি গ'ল মই দেখা পোৱা নাছিলোঁ কিন্তু দেই লাষ্টতহে দেখা পাইছোঁ তাৰপিছত সেইখিনিত আকৌ মই ক্ৰীম লগাই দিছোঁ দেই তাৰপিছত এতিয়া ইয়াতে পিংক কালাৰ মিক্স কৰি ল'ম যিহেতু পিংক কালাৰত তেওঁলোকে দিব দিছিলে কেকটো গতিকে এনেকৈ পিংক কালাৰত মিক্স কৰি ল'ম এইখিনি ক্ৰীম মই আগতে ফ্ৰিজত ৰাখি থৈ দিছিলোঁ তাৰপিছত এনেকৈ পিংক কালাৰ মিক্স কৰি আৰু বাকীখিনি হোৱাইটে ৰাখিম এতিয়া এটা পাইপিং বেগ ল'ম আৰু এয়া 2D নজলটো নাহিলে নজলটো নাম্বাৰটো মই কৈ দিছোঁ বাৰু এইটো 2D নজল হয় মই কেমেৰাত দেখাইছিলোঁ কিন্তু কেমেৰাত নাহিলে তাৰপিছত হোৱাইট আৰু পিংক ক্ৰীমখিনি মই ভৰাই লৈছোঁ দুটা চাইড বেলেগ বেলেগকৈ যাতে দুটা কালাৰ একেলগতে ওলায় তাৰপিছত পাইপিং বেগটোৰ আগটো টিপি তাৰপিছত এনেদৰে দেখিছেনে ৰ'জ এপাহ মই ৰ'জেট বনাইছোঁ আপোনালোকে চাই লওক মই হাতখন কেনেদৰে ঘূৰাইছোঁ এয়া এনেই জাষ্ট বাওঁফাললৈ আনি হাতখন ঘূৰাই দিলে ধুনীয়া গোলাপ এপাহৰ নিচিনা বনাই যায় আৰু তেনেকৈ মই বহুতটা তেনেকৈ বনাইছোঁ ফটোত চাই ডিজাইনটো বনাইছোঁ কাৰণ তেওঁলোকে ফটোটো পঠাই দিছিলে আৰু এয়া কেইটামান পাতো দিছিলোঁ কিন্তু সেইটো ভিডিঅ' নহ'লে বাৰু যা হওক পাতটো বনোৱা মই দেখাই দিম আৰু এয়া মোৰ কেকটো ফাইনেলি ৰেডি হৈ গ'ল বৰ্ডাৰো এটা দি দিছোঁ আৰু পাতটো মই এটা ভি কাট দিছিলোঁ পাইপিং বেগটোৰ আগত আৰু তাৰপাছত এয়া দেখিছেনে এনেকৈ প্ৰেছ কৰি আগলৈ টানি দিলে ধুনীয়া পাতখিলাৰ নিচিনা হৈ যায় এয়া দেখিব পাৰিছে আপোনালোকে মই স্পেচুলাখনতে বনাই দেখুৱাই দিছোঁ এয়া এনেকৈ পাতখিনি বনাব পাৰিব আৰু ওপৰত এতিয়া মই হোৱাইট চুগাৰ বল দি দিম যাতে কেকটো দেখিবলৈ আৰু বেছি ধুনীয়া লাগে আৰু অকণমান ফইল ফ্লেক্স আছিলে যিহেতু চিলভাৰটো পিংকৰ লগত ভাল লাগে সেয়ে অকণমান চিলভাৰ ফইল ফ্লেক্সো দিছোঁ আৰু এটা বাৰ্থডে টেক চিলভাৰে দিছোঁ যাতে মিলি যায় কম্বিনেশ্যনটো আহে তেনেকৈ চিলভাৰ বাৰ্থডে টেক এটাও দিছোঁ আৰু ফাইনেলি মোৰ কেক কমপ্লিট
ৰেডি এয়া মোৰ কেকটো ৰেডি হৈ গ'ল এয়া বহুত ধুনীয়া লাগিছে এয়া চাওক মোৰ কেক ৰেডি আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব দেই